Hello everyone, welcome to my channel Study Materials. মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ বাবে উপযোগী হোৱাকৈ জিকে প্ৰেক্টিছ সেট এটা লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন চহৰখন কোনখন চহৰৰ সৈতে সংযোগ কৰে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব যোগীঘোপা। কাৰ দিনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ভাস্কৰ বৰ্মন। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কিমান চনত হৈছিল? 1671 চনত। এলেকাৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলা কোনখন? কাৰেক্ট আনচাৰ হৈছে কাৰ্বি আংলং। কোন বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? 2007 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বছৰত স্থাপন হৈছিল? 1970 চনত। কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? শুৱালকুছি। ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? লেপেটকটা। অসমৰ কোনখন চহৰ এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? জাগিৰোড। লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজেৰে সন্মানিত কৰে? 1931 চনত। অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ যোৰহাট। স্বাধীনতা সংগ্ৰামত সময়ত মৃত্যু বাহিনী কাৰ দ্বাৰা গঠিত হৈছিল? অপশ্যন বি পুষ্পলতা দাস। মৃত্যু বাহিনী 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গঠন কৰা হৈছিল। এই আন্দোলন মহাত্মা গান্ধীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1921 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন কৰা হৈছিল আৰু প্ৰথম সভাপতি হৈছিল উমেশ চন্দ্ৰ বেনাৰ্জী। কনকলতা বৰুৱা কোনটো জাতীয় আন্দোলনৰ শ্বহীদ হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ভাৰত ত্যাগ আন্দোলন। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চৰাইদেউ আৰু শেষৰখন যোৰহাট। ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? 1992 চনত। অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল? লীলাধৰ বৰুৱা। ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? 1985 চনৰ 15 আগষ্টত। অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। এইখন চুক্তি গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আছু আৰু অল আছাম গণ সংগম পৰিষদৰ মাজত হৈছিল। এইখন চুক্তিৰ ফলতেই নুমলীগড় তেল শোধনাগাৰটি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কিমান তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1 অক্টোবৰ। অসম পুলিচৰ বৰ্তমানৰ নতুন ডিজিপি হৈছে হৰমিত সিং। তেখেতে মাৰ্চৰ 16 তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰে। কোন চনত বড়ো সাহিত্য শাখা প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1952 চনত। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি হৈছে জয়ভদ্ৰ শাক্সেৰ। তেনে বন্ধুসকল আজিলৈ ইমানেই। মোৰ ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আকৌ নতুন ভিডিঅ' এটাত আপোনালোকক লগ পাম। ধন্যবাদ।